Hello and নমস্কাৰ আপোনাক স্বাগতম জনালোঁ টাইপছম ব্লগলৈ আৰু গাইজ বহুত দিন হৈ গ'ল মই ইউটিউবত ভিডিঅ' দিব পৰা নাই আৰু গাইজ এতিয়া অহা সানডে পৰা মই ভিডিঅ' ৰেগুলাৰ আপলোড দিম আৰু গাইজ এবাৰ পৰা মই গাঁৱলীয়া জেগাত মই এইবিলাক ব্লগ ইমান ভিডিঅ' নবনাওঁ আৰু গাইজ অকণমান কষ্টকৈ হ'লেও আপোনালোকক দূৰ দূৰণি জেগা মই দেখাম বুলি আশা কৰিছোঁ আৰু গাইজ আপোনালোকে ছাপোৰ্ট কৰি যাব তেতিয়া অকণমান জুচ পোৱা যায় সেই জুচৰ কাৰণে মই আপোনালোকক এটা ব্লগ দিব মন যায় আৰু গাইজ এতিয়া ব্লগ নিদিয়া কাৰণটো হৈছে মই এইকেইদিন বহুত গাইজ বিজি হৈ আছোঁ এই বিজি হোৱাৰ বাবে মই আপোনালোকৰ মাজলৈ ভিডিঅ' ইমান পঠিয়াব পৰা নাই এতিয়া তাৰমানে মই কমেও 5 দিনৰ মূৰত ভিডিঅ' আপলোড কৰা হৈছোঁ কাৰণ আৰু গাইজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব চেনেল ছাবস্ক্ৰাইব কৰিলে অকণমান তাৰমানে মটিভেশ্যন পোৱা যায় তাৰমানে ভিডিঅ' বনাবলৈ আৰু গাইজ ছেকেণ্ড চেনেল এটা খুলিছোঁ ছাবস্ক্ৰাইব কৰি দিবগৈ ফৰ্মাছ ইউনিক গাইজ আগলৈ মই ইউটিউব চেনেলটো আগুৱাই লৈ যাম আৰু গাইজ আপোনালোকে ছাপোৰ্ট কৰি যাব আৰু গাইজ এই চেনেলটো বহুত কষ্ট কৰা গৈছে আৰু গাইজ এই কষ্টৰ ফলখিনি আপোনালোকেও দিছে আৰু গাইজ এতিয়া তাৰমানে অকণমান দূৰ দূৰণিত আপোনালোকক মই কিছুমান নেদেখা ঠাই দেখাম যিবিলাক যাতে আপোনালোকে দেখি পেলাই অকণমান আচৰিত হৈ যায় আৰু গাইজ মই সদায় গাঁৱত ভিডিঅ' বনাই থাকোঁ কাৰণে মোৰ ইউটিউবত ভিউজ ইমান নোহোৱা হৈছে কাৰণ ডাউন পৰি আছে মোৰ চেনেলটো আৰু গাইজ চেনেলটো উঠাব লগা হ'লে মই দিন ৰাতি কষ্ট কৰিব লাগিব আৰু গাইজ মই দিন ৰাতি কষ্ট নকৰিও মই গাইজ এটা টাইম লৈ সদায় আপোনালোকক 2 মিনিট বা 5 মিনিট এনেকৈ 5 মিনিট বা 4 মিনিট মই আপোনালোকক মই ভিডিঅ' দি যাম আৰু গাইজ ভিডিঅ' এটা এডিট কৰিব লগা হ'লে বহুত নেট যায় আৰু বহুত কষ্ট হয় সেইকাৰণে মই দিব নোৱাৰোঁ আৰু গাইজ ইমানতে থ'লোঁ যদি ভিডিঅ' চাই ভালে ছাবস্ক্ৰাইব এটা কৰি দিয়ক বাই